জুয়ে পোড়া তিৰাশীৰ নিৰ্বাচনীৰ বছৰ মোৰ ভাইটি নোহোৱা হ'ল নেপালো খবৰ তই জাননে খবৰ তই জাননে খবৰ জুয়ে পোড়া তিৰাশীৰ নিৰ্বাচনীৰ বছৰ ভাইটি নোহোৱা হ'ল নেপালো খবৰ তই জাননে খবৰ তই জাননে খবৰ জিলাৰ দহু গাঁৱত তোৰ সমকক্ষ নাই তোক হেৰুৱাই আমাৰ গঞাই ক্ৰোধতে বিনাই মৰি খালি হ'ল পাঠ্যপুথি থোৱা ঘৰ আহো বুলি নাহিল দেখো জাননে খবৰ আৰু জান যদি কোনোবাই তাক দিবিনে খবৰ তাক দিবিনে খবৰ তাক দিবিনে খবৰ জানো তাৰ পণ আছিল দেশখন গঢ়িব অহা দিনৰ সুন্দৰ জীৱন অসমবাসীক দিব চিঞৰে সি নিজৰ মাটিত হ'ব কিয় পৰ মোৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ তাৰ জাননে খবৰ তাৰ জাননে খবৰ এদিন দেখোন চৌপাশে দৈত্য দানৱ আহি লুইত পাৰত উলিয়ালে বহুতো গ'ল ভাহি লগত আছিল ৰংকি পেহু গগৈ বসুমাতাৰী ৰহিম কুৰ্মী জোচেফ আছিল ছেত্ৰী তেওৱাৰী হৰবংশ আছিল শিষ্য গুৰু তেগ বাহাদুৰৰ সবাকে দানৱে নিলে জাননে খবৰ তই জাননে খবৰ তই জাননে খবৰ তই জাননে খবৰ আয়ে দেখোন ভাতৰ পাতৰ কাষলে নেযায় ছাত্ৰহঁতে দিনে নিশাই পাছত জুমি চাই ভনীয়ে নিতে ভাইটিৰ ঘৰত বন্তি জ্বলাই বুঢ়া পিতাই ষ্টেচনত ৰেলগাড়ীবোৰ চাই বুঢ়া পিতাই ষ্টেচনত ৰেলগাড়ীবোৰ চাই অচিন যাত্ৰী ঠাঁ খাই থাকে ভাইটিটোহে নাই দেশখনে বিচৰা মোৰ ভাইটিটোহে নাই ঠিকনা তাৰ নোহোৱা হ'ল কুদা হ'ল ঘৰ মোৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ তাৰ জাননে খবৰ তাৰ জাননে খবৰ সংবিধানৰ বাধ্যবাধকতাৰ পৰিৱেশত হেজাৰজনৰ ৰক্ত নদী
বোলে অসমত 83ৰ হত্যা যেন পুনৰে নহয় যদি হয় ভাৰততো হ'ব যে প্ৰলয় বিভেদকামীক দিব চিতা আৰু যে কবৰ ও ভাইটিক দেখো যদি দিবিনে খবৰ তাক দিবিনে খবৰ তাক দিবিনে খবৰ ও জুয়ে পুৰা 83ৰ নিৰ্বাচনীৰ বছৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ তাৰ জাননে খবৰ তাৰ জাননে খবৰ তাৰ জাননে খবৰ